নিজৰ নে বেলেগৰ? নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত আছোঁ মাজুলীৰ এক বৃহৎ অঞ্চলত। সেই অঞ্চলটোৰ নাম সকলোৱে জানে নিশ্চয়, যিসকলে জানে ভালকৈ জানে, ভকত চাপৰি, যিটো মাজুলীৰ কৃষি বিভাগক বহুত ওপৰলৈ দাঙি ধৰা এটা অঞ্চল। আৰু এই অঞ্চলটোত কোটি কোটি টকাৰ মানে বহুত খেতি হয়, বিভিন্ন ধৰণৰ খেতি হয় ইয়াতে, বিশেষভাৱে হয় কুঁহিয়াৰ খেতি। আৰু এই অঞ্চলটোলৈ মই কিয় আহিছোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিম, ভিডিঅ'টো চাই যাওক। ইয়াত মই কি কৰিবলৈ আহিছোঁ, কিয় আহিছোঁ, আপোনালোকে দেখি ভাল পাব। আৰু এই বিষয়টো আপোনালোকক জনা উচিত, যিসকলে চাব নিশ্চয় কিবা এটা আপোনালোকে এই ভিডিঅ'ৰ পৰা পাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ মাজলৈ যাওঁ, মই ক'ত আহিছোঁ, কিয় আহিছোঁ আৰু কি কৰি আছোঁ। ভকত চাপৰিখন কিছু ক্ষেত্ৰত অনন্য, বিশেষকৈ ইয়াত কুঁহিয়াৰ খেতিৰ কাৰণে বিখ্যাত হয়। কিন্তু মই আজি আহিছোঁ এটা বেলেগ কাৰণত। মই আহিছোঁ বেংকৰ কিছু কামত আহিছিলোঁ। আৰু ৰাস্তা দেখিছে, আজি বৰ সাংঘাতিক এটা ৰাস্তাত মই স্কুটি চলাব লগা হৈছে। বাৰুকৈ মই আজি গাড়ী লৈ নাহিলোঁ, গতিকে দেখাম আজি মই ভকত চাপৰিত কেনেকৈ ঘূৰি আছোঁ আৰু কি কৰি আছোঁ। কেতিয়াবা পেৰি আছে আপোনালোকে? এইবিলাক নিজৰ নে বেলেগৰ? নিজৰ। চুলিৰ ৰং টং লগাই লৈছে। এইফালে দেখিছে গুড় বনি আছে, আৰু এইফালে ইয়াত পেৰি আছে কুঁহিয়াৰ খুব ধুনীয়াকৈ। মই দেখাই দিম গোটেই ছিষ্টেমটো। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। কেনেকৈ গুড় বনোৱা হয় ইয়াত লোকেলি, আমাৰ মাজুলীত কেনেকৈ গুড় বনোৱা হয় অকণমান দেখাই দিছোঁ। বন্ধুসকল, ইয়াত আছিলে কুঁহিয়াৰ খেতি, আৰু এই কুঁহিয়াৰ খেতি যেতিয়া পুৰঠ হ'ল, তাৰপিছত আহি পেলাই ইয়াত কুঁহিয়াৰ এনেকৈ দমালে, কাটিলে, আনি পেলাই দেখাইছোঁ আপোনালোকক চাবলৈ ভাল পাব। আজি এইবিলাক কুঁহিয়াৰ, এইবোৰ কিমান দিন হ'লেও কেই নম্বৰ বাৰ কৰিছিলে ইয়াত? কেই নম্বৰ বাৰ? প্ৰথমবাৰৰ কুঁহিয়াৰ ন? প্ৰথমবাৰ ভাল হয় বেছি ন? এবাৰ যদি কুঁহিয়াৰ খেতি কৰা হয় তেতিয়াহ'লে এইটো 3বাৰৰ কাৰণে হয়। কাটি থাকে আৰু তাত নিজে নিজে হৈ থাকে, মাত্ৰ মাটি চপাই পেলাই অলপ ব্যৱস্থা কৰি দিলে হ'ল। এইবিলাক কুঁহিয়াৰ প্ৰথম বছৰৰ কাৰণে হৈছিলে। আৰু এই কুঁহিয়াৰ কাটি এতিয়া আজিকালি অলপ অত্যাধুনিক কৰিলে মেচিনবিলাক, দেখিছে ৱাটাৰ চাউল ইয়াত লাগি আছে। আৰু এই মই মধুমণিলৈ যাম, প্ৰদীপ পৰা। কিমান দেৰিৰ পৰা কৰি আছে আপোনালোকে? 14 টিং। এইখনত 14 টিং ধৰে। 1 ঘণ্টা লাগে। 1 ঘণ্টাত 14 টিংবোৰ কৰিব পাৰে বা একদম ৰস পকিলে কিমান হ'ব? তেনেকুৱা হৈছে ন? মানে তাত পানী বেছি হৈছে, ৰসটো। এইবাৰ কিমান 65 ভান। এভানত কেইটিংকৈ ওলালে? 2.5 টিংমানকৈ ওলায় ন? এতিয়া এটিংবোৰৰ দাম কিমান? 43 টকা হ'লচেল দিছোঁ। হ'লচেল গৈ আছে ন? এইবিলাক শুকুৱাব খৰিৰ কাৰণে হয় নাই? 1 টিঙত 15 কেজিমান ওলায় ন? অঁ, ইয়াত ভৰাই থৈছে ন? ইয়াত গুড় ভৰাই থৈছে ইয়াতে। ইয়াত গুড় হৈয়ে গ'ল, মানে এইবিলাক গুড় হৈয়ে গ'ল। বন্ধুসকল, আপোনালোকে জানে যে মাজুলীত কুঁহিয়াৰ খেতি খুব ধুনীয়া হয়। বিশেষকৈ ভকত চাপৰি অঞ্চলত কুঁহিয়াৰ খেতি খুব ধুনীয়া হয়। আৰু ইয়াৰ কুঁহিয়াৰ অসম নহয়, ভাৰতৰ বিভিন্ন ঠাইলৈ নহয়, ভাৰতৰ বাহিৰলৈও গৈছিল আৰু এতিয়াও গৈ থাকে। গতিকে মই আহিছিলোঁ এটা বেলেগ কামত। চকুত মানে প্ৰত্যক্ষ হ'ল যে এটা ধুনীয়া এখন শালত কুঁহিয়াৰ পেৰি আছে। সেইকাৰণে মই অকণমান ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে। আৰু এই যে কুঁহিয়াৰ, ইয়াৰ পৰা কোটি কোটি টকা ইনকাম হয়। কোটি টকা ইনকাম কৰে বছৰেকত গোটেই এৰিয়াটোৰ ভিতৰত। প্ৰত্যেক ঘৰ মানুহে মানে লাখ টকাৰ ওপৰত ইনকাম কৰে। খুব এটা ধুনীয়া এইটো আৰ্থ সামাজিক দিশত
মাজুলীত মানে আগবাঢ়ি যোৱা মাজুলীৰ কাৰণে এটা খুব ধুনীয়া চ'ৰ্চ হয়। গতিকে বন্ধুসকল ভিডিঅ' যদি ভাল পাইছে নিশ্চয় অকণমান আপোনালোকে শ্বেয়াৰ কৰি দিব। খুব সোনকালে বনালোঁ, তৎক্ষণাত প্ৰত্যক্ষ হোৱাৰ কাৰণে বনালোঁ। গোটেই এৰিয়াটো এবাৰ দেখাই দিছোঁ। খুব ধুনীয়া এটা পৰিৱেশ দেখিছে। এইফালেও কুঁহিয়াৰ খেতি হৈ আছে। এই এটা বহুত বৃহৎ এৰিয়া হয়। ইয়াৰ ওপৰত মই আগতে ভিডিঅ' বনাইছোঁ, কিমান ডাঙৰ এৰিয়া। ইয়াত খেতি একদম বিশেষকৈ খেতিৰ ওপৰতে গোটেই অঞ্চলটো চলে ভকত চাপৰি। এইফালে কুঁহিয়াৰ লগাইছে, পুলি হৈ আছে নতুনকৈ। ইয়াত কচুৰ পৰা ধৰি বিভিন্ন ধৰণৰ খেতিৰ কাৰণে একচুৱেলি ভকত চাপৰিটো বিখ্যাত হয়। মোৰ কাম এতিয়া পথাৰে পথাৰে কৃষকক লগ কৰা, আৰু কৃষকক কি কাৰণে লগ কৰি আছে আপোনালোকে ভিডিঅ'টো চালে গম পাব। আজি মই ঘূৰি আছোঁ যদিও বন্ধ দিন, এক বিশেষ কামত কৃষকৰ প্ৰফিটৰ কাৰণে আহিবলগীয়া হৈছে। আৰু কি কাৰণে আহিছোঁ মই দেখাই দিলে আপোনালোকে গম পাব। যেতিয়া কথা পাতিম কৃষকৰ লগত তেতিয়া গম পাব যে কিয় আহিছোঁ। আৰু যদি আপোনালোকৰ কৃষক হয় ধুনীয়া এটা ফেচিলিটি পাব। মই প্ৰথমতে এখন লিষ্ট দেখাই দিছোঁ। এই লিষ্টমতে আহিছোঁ। বেংকৰ পৰা এখন লিষ্ট লৈ আহিছোঁ। প্ৰথমতে নাম আছে প্ৰদীপ বৰা, 1 নং পদুমণি, আউনীআটী সত্ৰ। তেখেতে এতিয়া পথাৰত সেই খেতিৰ হাল বাই পেলাই হাল মেলিছে। তেখেতক লগ কৰিম আৰু কথাখিনি বুজাই দিম। বিচাৰি আহিছোঁ। আপুনি প্ৰদীপ বৰা নহয় জানো? আহক আহক, এই গছৰ ছাঁতে অকণমান কথা এটা পাতি যাওঁ। এয়া কুঁহিয়াৰ খেতি আপুনি কৰিছিলে নেকি? কুঁহিয়াৰ আপুনি কৰিছিলে? এইখিনিও আপোনাৰে নেকি? এই বছৰহে লগাইছে নেকি? মুঠতে আপোনালোকৰ কুঁহিয়াৰ আৰু যেনি তেনি ন? এইফালেও কুঁহিয়াৰ। আপোনাৰ পেৰি হৈ গ'ল ন? তেখেতেই হ'ল প্ৰদীপ বৰা। মই এতিয়া লগ কৰিম আৰু কথাখিনি মই বুজাই দিম, আপোনালোকেও বুজি ল'ব। এতিয়া মই আহিছোঁ অসম গ্ৰামীণ বিকাশ বেংক, গড়মূৰৰ পৰা। আপোনাৰ তাত এটা লেনদেন আছে। আপুনি KCC এটা লৈছিলে, কিমান দিন হ'ল? আজি 9 বছৰমান হ'ল। আপুনি মাৰিব পৰা নাই KCC? কেলে? নাই, এবাৰ গৈছিলোঁ মানে, তাৰপিছত এই অলপ পইচা দিবলৈ হেৰি কৰিছিলোঁ। তাৰপিছত এই এজনে আকৌ অলপ কিবা অকণমান মোক বেয়াকৈ কৰিলে। কিমান লৈছিলে আপুনি পইচা? মোৰ 45,000। 45,000। আপোনাৰ গৈ এতিয়া 78,054 টকা হ'লগৈ। কিন্তু এটা সুবিধা আহিছে বেংকৰ পৰা, 5 বছৰৰ কাৰণে আপুনি সময় ল'ব পাৰে। এতিয়া ৰিনিউ কৰিব পাৰে। যদি আপুনি ইচ্ছা কৰে পইচা কেইটামান বঢ়াইও ল'ব পাৰে। বুজি পাইছেনে? লোনটো যেতিয়া ৰিনিউ কৰি দিব 5 বছৰৰ কাৰণে আপুনি কৃষক হিচাপে এটা সুবিধা পাব। কাৰণ আপুনি ফটকৈ এতিয়া 78,000 টকা উলিয়াই দিলে আপোনাৰ মূলধনটো নাইকিয়া হৈ যাব খেতি কৰিবলৈ। এতিয়া মই আহিছোঁ ইমান দূৰৰ পৰা বিচাৰি ইয়াত প্ৰথম আপোনাকে বিচাৰি উলিয়ালোহি। গতিকে আপুনি কি কৰিব লাগিব, এতিয়া ডকুমেণ্টছখিনি মোক দিব লাগিব। বেলেগ ডকুমেণ্টছ আপুনি কৰিব নালাগে। আগৰ যিখিনি ডকুমেণ্টছ আছে তাতে ৰিনিউ হ'ব। কিন্তু আপোনাৰ পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, এই বস্তুকেইটা দিব লাগিব আৰু ফটো একপি। আপোনাৰ জেৰক্স কৰি থোৱা আছে জানো? জেৰক্স চলাবও পাৰে। যদি আছে দিয়ক, নহ'লে মই ফটো মাৰি লৈ যাম, নিজে জেৰক্স কৰিম। আৰু আপোনাৰ ফোন নম্বৰ এটা দিব লাগিব। যিদিনাখনি মই আপোনাক ফোন কৰিম আপুনি গৈ বেংকত নিজৰ চহীখিনি কৰি পেলাই সেইটো ৰিনিউ কৰিব পাৰিব। আহিব বেংকত, ডিটেইলছ পাতিম। আজি আপোনাকে প্ৰথম লগ কৰিছোঁ। ঠিক আছে দেই। এইবাৰ খেতি কৰি কিমান পইচা পালে? কুঁহিয়াৰ খেতিত আপোনাৰ ঘৰত অলপ দিনৰ আগতে এটা এক্সিডেণ্ট হৈ গ'ল ন? নবৌ ঢুকালে। কিবা হৈ আছিলে নেকি? কেঞ্চাৰ হ'ল। কিমান দিন হ'ল? সেইটোৱে পালেতো গোটেই। মই ডিব্ৰুগড়ত 2.5 মাহ থাকিলোঁ কণ্টিনিউ। ডিব্ৰুগড়ত ট্ৰিটমেণ্ট ভাল হয় জানো? ট্ৰিটমেণ্ট কৰিছিলোঁ, তাত কৰিছিলোঁ। কি কেঞ্চাৰ হৈছিলে? এই পেটত হ'ল। পেটত হ'ল ন? ষ্টমাক কেঞ্চাৰ। প্ৰথমতে মানে ধৰা নপৰিলে, এই একেবাৰে লাষ্টত ধৰা পৰিলে। এইটোৱে প্ৰব্লেম, মানে 3rd 4th ধৰা পৰিলে লাভ নাই। 1st 2nd ধৰা পৰিলে বাচি যায়। বাৰু যি নহওক, কিমান দিন হ'ল? আজি 3 মাহ হোৱাই নাই, 2.5 মাহ। সকাম নিকাম কৰি হ'ল। আপুনি সুবিধাটো নেৰিব, খুব সোনকালে আহিব বেংকলৈ। মই এতিয়া আজি আপোনাৰ ডকুমেণ্টছখিনি বনাবৰ কাৰণে ব্যৱস্থা কৰিমেই। ঠিক আছে দেই। আপুনি কাইলৈ বা পৰহিলৈ আহিব লাগিব। এতিয়া ঘৰৰ পৰা ডকুমেণ্টছখিনি লৈ যাওঁ। গতিকে বলক। এইখিনি পুলি এইবছৰৰ কাৰণে ৰুব ন? কিমান মাটি ৰুব পাৰিব এয়াই? ৰুব পাৰিব ন? এবাৰ ৰুলেতো 3 বছৰলৈ হৈ যায়। লাভজনক খেতি, নেৰিব দেই। আপোনালোকৰ ইয়াত মূল খেতি সিমানেই আৰু। এনেই ভকত চাপৰি এৰিয়াটোত কিমান মানুহ আছে? 350 পৰিয়াল। 350 ঘৰ? মানুহ হিচাপে বহুত হ'ব কিন্তু। হা? ৰাস্তা একদম বেয়া। প্ৰদীপবিলাক দেখুৱাই মনটো অকণমান বেয়াও লাগিলে। এতিয়া পথাৰৰ পৰা গৈ নিজেই হয়তো ভাত বনাই খাব লাগিব। এনেকুৱা এইবিলাক ৰাস্তা কেতিয়া পকা হ'ব, কেতিয়া উন্নত হ'ব, একো ধৰিব পৰা নাযায় দেই। ৰাস্তাবোৰ লক্ষ্য কৰিবচোন কেনেকুৱা। চলে কি কৰিছ?
লিপষ্টিক লৈ আছ পুৰা ককা কি কৰি আছে বেৰ বনাইছে নে চালি ঘৰ বনাব ক'ৰবাত ইয়াৰ পৰা ক'ৰবালৈ উঠি যাবনে নাই ৰিপেয়াৰিং কৰিব অঁ গৰু গোহালি ন লাগক লাগক গৰমূৰৰ অকণ পৰিচয় এটা লৈ লওঁচোন এইখন 2 নং পদুমণি নহয় জানো 2 নং পদুমণি লীলা দাসৰ ঘৰ কোনটো এৰি থৈ আহিলোঁ নি লীলা দাসৰ ঘৰ ইফালে যাব লাগিব এই নদীয়া খোৱালে উঠি গ'ল আপুনি 3 নং পদুমণিত যাব লাগিব 3 নম্বৰলৈ গুচি গ'ল ন 2 নম্বৰ আৰু ৰত্ন দাস এই ঘৰ গকুল দাস এই ঘৰ গকুল দাস এই ঘৰ গকুল দাসৰ বাপেকৰ নাম ৰত্ন দাস গকুল দাসক লগ পালে হ'ল গকুল দাসৰ এই টিং যে মামৰে ধৰি আছে এইফালে মুখৰ অঁ এই ঘৰ ন এই লগ গৈছে অঁ ধন্যবাদ মই এইফালে ওলাই যাব পাৰিম 3 নম্বৰলৈ ওলাই যাব পাৰিব ৰাস্তাৰ সময় বেয়া লাহে লাহে যাব লাগিব এইফালে জেগা নাই ৰাস্তা নাই এইপিনে নহয় এইপিনেও বেয়া পাব সেইপিনে যাব পাৰিব হ'ব আপুনি গৈ ডাইৰেক্ট লীলা দাসৰ ঘৰতে ওলাব ধন্যবাদ দিয়ক গোটেই মানে চাপৰিটো ঘূৰি ঘূৰি আজি ভাগৰুৱা হৈ গ'লোঁ ৰাস্তা বহুত বেয়া কিন্তু এইখিনি মুখতে যি সময় আহে আমাৰ কমলাবাৰীৰ পৰা আহি পেলাই যিটো মূল পথ সেইটো মূল পথটো অলপ চলপ পকা হৈছে এইটো মানে পকা কৰিব ব্লক মাজতে ব্লক পাৰিছে কিছু অকণমান উন্নত হৈছে কিন্তু ভিতৰৰ যিবিলাক অঞ্চল টোটেলি বেয়া একদম যেনে তেনেহে বাচি আহিছোঁ 3বাৰমান মই পৰিবই ধৰিছোঁ আচ্ছা এতিয়া মূল কথালৈ আহোঁ মূল কথাটো এনেকুৱা আছিল যে মই KCC যিবিলাক লোন মানে কৃষকসকলক কিয় বিচাৰি ফুৰিছোঁ আৰু এই বিষয়ে মই অকণমান আপোনালোকক জনাই দিছোঁ আচলতে আপোনালোকেও যদি বেংকৰ লগত যোগাযোগ আছে বা বেংকত ঋণ ল'ব বিচাৰে বা লৈছিলে তেতিয়াহ'লে কি সুবিধা দি আছে ইণ্টাৰেষ্ট দি কথাটো শুনক মই কৈ দিছোঁ মানে যদি আপুনি আগতে বেংকত লোন লৈ থৈছিলে বিশেষকৈ KCC লোন লৈ থৈছিলে তেতিয়াহ'লে এতিয়া আপুনি নৱীকৰণ কৰিব পাৰে যদি আপুনি দিব পৰা নাছিলে পইচা কিবা কাৰণত বা আপোনাৰ আৰ্থিকভাৱে আপুনি কিছু দুৰ্বল হৈ আছিল বা আপোনাৰ খেতি বেয়া হৈ গৈছিল তেতিয়াহ'লে আপুনি বেংকৰ লগত এতিয়া ইতিমধ্যে গৈ নতুন কাগজ পত্ৰ একো দিব নালাগে দিব লাগিব আপোনাৰ মাত্ৰ যিটো KYC যিখিনি আপোনাৰ কাৰণে পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ গৈ আপুনি সেইখিনি ছাবমিট কৰি নিৰ্দিষ্টভাৱে আপোনাৰ বেংকৰ শাখাৰ মানুহৰ লগত যোগাযোগ কৰিব পাৰে আৰু যিখিনি আপোনাৰ পুৰণা কাগজত আপুনি লোনটো লৈছিলে ধৰি লওক আহু খেতিৰ কাৰণে লৈছিলে বা শালি খেতিৰ কাৰণে লৈছিলে বা যিহৰ কাৰণে লৈছিলে আপুনি এগ্ৰিকালচাৰৰ পৰা একো কাগজ আনিব নালাগে আৰু একো কাগজেই দৰকাৰ নাই সেইকেইখন লৈ যাওক আৰু বেংকৰ শাখাত গৈ আপুনি নিজৰ সেই পুৰণা ফাইলটো ৰিনিউ কৰি পেলাই নতুন ফাইল বনাই পেলাই 5 বছৰৰ কাৰণে আপুনি আকৌ এই লোনটো বঢ়াইও ল'ব পাৰে হয় আপুনি যিটো আছিলে পইচা সেইখিনিও নতুন লোন বুলি আপুনি ল'ব পাৰে নহ'লে আপুনি ডিফল্টাৰ হ'ব যদি নকৰে যদি কৰে খুব ভাল গতিকে আহক আপোনালোকক এই ইনফৰমেশ্যনটো মই দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে মোৰ বেংকৰ লগত জড়িত গতিকে মই এইখিনি কাম কৰি আছোঁ চাওক আজি ৰবিবাৰ যদিও মই পথাৰে কৃষকক বিচাৰি পেলাই এই সুবিধাখিনিৰ কাৰণে কৈছোঁ আৰু নিজে কৰিবলৈ যত্ন কৰিছোঁ তেখেতসকলক কৰাই দিছোঁ খুব ধুনীয়া সুবিধা আৰু যদি আপোনালোকৰ কোনোবা আছে তেতিয়াহ'লে এতিয়া বেংকৰ লগত যোগাযোগ কৰি এই কামখিনি তুৰন্তে কৰি লওক আপোনাৰ কাৰণে বহুত সুবিধা হ'ব আৰু মোৰ বন্ধুসকলক এটা অনুৰোধ কৰিম যিসকলে বন্ধুৱে এই ভিডিঅ'টো চাইছে নিশ্চয় সেই আমাৰ খেতিয়কসকলৰ কাৰণে কৃষকসকলৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আগবঢ়াই দিয়ক কিয়নো তেখেতসকলে জানিব আৰু বুজিব তেতিয়া কামখিনি কৰিবলৈ অলপ আগবাঢ়ি আহিব পাৰিব গতিকে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু এবাৰ ধন্যবাদ জনাম কিয়নো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ আহোঁ পুনৰ এটা লগ পাম নতুন ভিডিঅ'ৰে আকৌ ইনফৰ্মেশ্যন দি পেলাই এটা ভিডিঅ' বনাবলৈ যত্ন কৰিম আহিছোঁ আজিলৈ পুনৰ লগ পাম ধন্যবাদ